Good evening. Good evening. আজি আমি পঢ়িম এটা নতুন লেসন story The Talking The Talking Cat. Cat. Okay, আমি এবাৰ রিডিং দি লওঁ. Once a lion Once a lion was was hungry. hungry. He saw a He saw a cave. cave. He thought that He thought that any animal animal would come to come to the cave. cave. So So he he hid hid himself himself in the cave. in the cave. এইটো এটা পেৰাগ্ৰাফ হ'ল কিন্তু এই পেৰাগ্ৰাফটোত কিছুমান ৱৰ্ড আছে যিবোৰ তুমি উচ্চাৰণ কৰিব পৰা নাই সেই উচ্চাৰণবোৰ আমি সলসলীয়া কৰিবৰ কাৰণে সেইবোৰ ভালকৈ পঢ়িব লাগিব আৰু ভাঙি ভাঙি জোতাই পঢ়িব লাগিব লগতে তেতিয়া তোমাৰ স্পেলিংবোৰ শুদ্ধ হ'ব আৰু ক'বলৈ তুমি ভালকৈ পাৰিবা এতিয়া আমি ইয়াত পালোঁ তুমি এতিয়া শুনি যোৱা মই পঢ়িম দেই Once a lion was hungry. এতিয়া hungry স্পেলিংটো আমি ইয়াত লিখি ল'ম লিখি লোৱাৰ পিছত তুমি এইখিনি সদায় এইখিনি পঢ়িলে এইটো তোমাৰ সলসলীয়া হ'ব Hungry H-U-N-G-R-Y hungry এইটো এক নম্বৰ হ'ল নেক্সট পালোঁ He saw a cave. Okay, আমি পালোঁ cave C-A-V-E cave. Cave. Next লাইনত আমি পালোঁ He thought that thought আহিলে T-H-O-U-G-H-T thought that any animalটো আমি লিখিব লাগিব animal would come to the cave woodৰ স্পেলিংটো জানিব লাগিব W-O-U-L-D W-O-U-L-D would হ'ল come to the cave so he hid himself in the cave হ'ল এইটো এটা টকিং কেভ টকিং মানে কি কথা কোৱা এইটো লিখিলোঁ বাৰু টকিং কেভ টকিং মানে হৈছে কথা কোৱা এইটোৰ ষ্টৰিটোৰ নাম হৈছে কথা কোৱা গুহা কেভ মানে হৈছে গুহা এইটো কিহৰ গুহা কথা কৈছে লায়নৰ এটা গুহাৰ ষ্টৰি Once a lion was hungry. এসময়ত এটা লায়ন মানে হেৰি লায়নক তোমাৰ এইটো কি বুলি কয় আমি লায়নক পাহৰি গৈছোঁ ন বা সিংহ ভোকাতুৰ আছিল এটা ভোকাতুৰ সিংহ বিষয়ে কৈছে He saw a cave. সি এটা গুহা দেখা পালে He thought that সি ভাবিলে any animal would come to the cave. ইয়াততো কিছুমান এনিমেল থাকিব পাৰে ন গুহা যেতিয়া থাকে গুহাটোত 100% কোনোবা এটা না কোনোবা থাকিব হয় ন ক'ৰবাত কিবা এটা থাকিব সি ভাবিছে সি বহুত ভোকাতুৰ হৈ আছে ভোকাতুৰ হৈ পিনে সি এটা একদম কেভ দেখিলে কেভটো দেখাৰ লগে লগে সি ভাবিছে ইয়াত কিবা নহয় কিবা এটা এনিমেলটো থাকিব লাগিব দেই চ' সেইকাৰণে সি হাইড হিমছেল্ফ ইন দ্য কেভ সি লগালগ কি কৰিলে কেভটোৰ কাষত মানে নিজকে একদম লুকুৱাই দিলে লুকুৱাই পিনে মানে সি এতিয়া কি কৰিব চাব আৰু সিটো ফ্ৰণ্টত যদি ওলাই যায় তে কেভটো ফ্ৰণ্টত যদি ওলাই যায় পুতুকে তাত যদি চিকাৰ এটা থাকে সিটোতো পলাই গুচি যাব সেইকাৰণে সি নিজকে একদম হাইড কৰি দিলে হাইড মানে একদম লুকুৱাই দিয়া নিজকে লুকুৱাই দিলে কেভটোৰ কাষত নিজকে লুকুৱাই দিলে লুকুৱাই পিনে এতিয়া সি মানে চাব ইয়াত কোনোবা কিবা কিবি থাকে নেকি সেইটো হৈছে এই প্ৰথম পেৰাগ্ৰাফটো সেইটো বুজি পালা নহয় দেখোন দ্য টকিং কেভ মানে কথা কোৱা গুহা মানে দেন মানে কেভ মানে দেন মানে গুহায়ে হয় মানে লায়ন থকা ঘৰটোক বেলেগ বুলি কয় গৰু থকা ঘৰটোক যেনেকৈ বেলেগ বুলি কয় ঘোঁৰা থকা ঘৰটো আমি যে আগতে যে কৈছিলোঁ তেনেকুৱা টাইপৰ সেই গুহা বুলিয়ে কয় আচলতে গুহাৰো বেলেগ বেলেগ নাম আছে এতিয়া আমি নেক্সট পেৰাগ্ৰাফটো পাইছোঁ দ্য কেভ বিলং টু এ ফক্স The fox came to the cave. He saw the footprint of the lion. He wanted to confirm
if the lion was in the cave or not. So he called out loudly, "O cave, I am back. Can I enter you?" এইটো হৈছে ছেকেণ্ড পেৰেগ্ৰাফ ছেকেণ্ড পেৰেগ্ৰাফত কি পালোঁ দ্য কেভ বিলং এতিয়া আমি কোনটো ৱৰ্ড লিখিব লাগিব স্পেলিঙৰ চেপ্টাৰটোত বিলং তুমি এইটো মুখস্থ কৰিব লাগিব BELONGED বিলং হ'ল BELONGED belong Belong to a cave. to a fox or To a fox. The cave belong. সেই গুহাটো মানে belong কি সেই গুহাটো একচুৱেলি ফক্সৰ আছিলে শিয়ালৰ গুহা সেই গুহাটো মানে শিয়ালে বসবাস কৰিছিল বিলং কৰে তাৰপৰা মানে শিয়াল বিলং কৰে মানে বসবাস কৰে মানে সেই গুহাটোৰ মানে অসমীয়াত এইটো কি বুলি ক'ব কি মানে বিলং কৰে আৰু মানে তোমাক বুজাবলৈ অসুবিধা শুদ্ধ মানে অসমীয়াটো অহা নাই মানে সেইটো মানে তাৰ পৰা উৎপত্তি তেনেকুৱা টাইপৰ আৰু বিলং কৰে দ্য ফক্স কেম টু দ্য কেভ ফক্সটো মানে হেৰিটো শিয়ালটো কেভটোৰ ওচৰলৈ মানে আহি আছে হি চ দ্য ফুটপ্ৰিণ্ট অফ দ্য লায়ন সি আহি থাকিওঁতে মানে দেখা পালে ফুটপ্ৰিণ্ট অফ দ্য লায়ন ফুটপ্ৰিণ্ট মানে ভৰি খোজ এতিয়া আমি এইটো নেক্সট কি লিখিব লাগিব ফুটপ্ৰিণ্টৰ স্পেলিংটো কি FOOT ফুট প্ৰিণ্ট PRINTS প্ৰিণ্টছ অ'কে ফুটপ্ৰিণ্টছ ভৰিৰ খোজ দেখা পালে হি ৱান্টেড টু কনফাৰ্ম সি সি কনফাৰ্ম কৰিব বিচাৰিলে ৱান্টেড সি জানিব বিচাৰিলে কনফাৰ্ম জানিব বিচাৰিলে ইফ দ্য লায়ন ৱাজ ইন দ্য কেভ অৰ নট সি জানিব বিচাৰিলে সি কনফাৰ্ম কৰিব বিচাৰিলে ইয়াত লায়নটো আছেনে নাই হয় না কেভটোৰ ওচৰত লায়নটো আছেনে নাই সি মানে জানিব বিচাৰিলে পৰীক্ষা কৰিব বিচাৰিলে ফুটপ্ৰিণ্টটোতো আছে নিশ্চয় ইয়াত থাকিব পাৰে সি ভাবিছে আৰু মনে মনে চ' হি কল আউট লাউডলি সি সেইটো পৰীক্ষা কৰিবৰ কাৰণে মানে সি লাউডলি চিঞৰিলে লাউডলি মানে ডাঙৰকৈ এতিয়া আমি লাউডলি স্পেলিংটো ইয়াত লিখিব লাগিব বহি LOUDLY 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 এইটো স্পেলিং লাউডলি লিখিলোঁ হি কল আউট লাউডলি অ' কেভ সি চিঞৰিছে অ' কেভ আই এম বেক মই আহিলোঁ কেন আই এণ্টাৰ ইউ মই ইয়াত সোমাব পাৰিম নি সি এক্টিং কৰি দেখুৱাই আছে সি এইটো এক্টিং কৰি কাক দেখুৱাইছে লায়নটোক দেখুৱাই আছে সি তেতিয়া গম পাব মই এইখিনি কথা ক'লে লায়নটোৱে নিশ্চয় ওলাই আহিব তেতিয়া মই গম পাই যাম নহ'লেতো লায়নটোৱেতো শিয়ালটোক মাৰি পেলাব পাৰে সেইকাৰণে সি এক্টিং কৰি একদম চিঞৰিছে লাউডলি চিঞৰিছে ডাঙৰকৈ চিঞৰিছে অ' কেভে জানো মাত মাতিব পাৰে মাতিব নোৱাৰে কিন্তু সেইটো শিয়াল সদায় চতুৰ হয় শিয়াল আটাইতকৈ চতুৰ জন্তু সি একদম চিঞৰিছে অ' কেভ আই এম বেক মই আহি গ'লোঁ কেন আই এণ্টাৰ ইউ মই ইয়াত সোমাব পাৰিমনে এনেকৈ বুলি চিঞৰিছে আৰু এতিয়া আমি এইটোত আৰু এটা পালোঁ এণ্টাৰ স্পেলিং কি ENTER এণ্টাৰ হৈ গ'ল এটা নেক্সট পেৰেগ্ৰাফ দ্য লায়ন থট ডেট দ্য কেভ টক টু দ্য ফক্স দ্য লায়নে ভাবিছে কেভে কথা কৈছে ফক্সক কেভে কি ফক্সৰ লগত কথা পাতে নেকি ভাবিছে আচৰিত হৈ গৈছে বাট হুৱেন হি চ ডেট ন' ৰিপ্লাই কিন্তু হুৱেন যেতিয়া হি চ ডেট ন' ৰিপ্লাই সি চাই আছে যেতিয়া কেভে ৰিপ্লাইটো দিয়া নাই forthcoming from the cave he said that no reply no reply দিলে এতিয়া নেক্সট ক'লে যে বাট when he saw that no reply যেতিয়া সি ৰিপ্লাইটো নাপালে
forthcoming from the cave he said অনাগত সময়ত মানে এটা আমি এইটো কি লিখিব লাগিব forthcoming fort f o r t a c o m i n g তুমি ক'ত মন দিছা মই মাৰিম আকৌ forthcoming অনাগত সময়ত মানে সি দেখি আছে from the cave he said মানে পিছ মুহূৰ্ততে সি দেখা পালে মাত এটা শুনিলে অ' ফক্স ইউ আৰ ৱেলকাম টু দ্য কেভ অ' ফক্স প্লিজ মানে আহা তোমাক ৱেলকাম জনাইছোঁ কেভলৈ কিন্তু কেভে মাত মতা নাই কিন্তু মাত এটা মাতিলে এতিয়া আমি নেক্সট আমি পঢ়িলে গম পাম কোনে মাত মাতিলে দ্য ফক্স কেম টু ন' ডেট দেয়াৰ ৱাজ এ লায়ন ইন দ্য কেভ চ' হি ৰেন এৱে ফক্সটোতো চতুৰ হয় আৰু ফক্সেতো জানে গুহাতে মাত নেমাতে দ্য ফক্স কেম টু ন' তেতিয়া গম পাই গ'ল কিন্তু এই চতুৰামিটো মানে কি লায়নে ভাবিলেতো গুহাতে মাত মতা নাই সি লাহে লাহে অনাগত সময়ত একদম মানে ভাবি পিনে মানে সি ভাবিলে মই মাতিম আৰু যেতিয়া ফক্স কেম টু ন' ডেট দেয়াৰ ৱাজ এ লায়ন ইন দ্য কেভ তেতিয়া কি গম পাই গ'ল ফক্সটোৱে গম পাই গ'ল কেভেটো মাত নামাতে কিন্তু কেভৰ ভিতৰত কোন আছিলে লায়ন লায়নটোৱে নিজক লুকুৱাই ৰাখিছিলে লায়নটোৱে মাতি দিলে অ' ফক্স ইউ আৰ ৱেলকাম টু দ্য কেভ এনেকৈ বুলি মাতি দিয়াৰ লগে লগে সি গম পাই গ'ল যে ইয়াত লায়নটো আছে চ' হি ৰেন আৱে সি একদম পলাই গ'ল তাৰ পৰা অ'কে সি বাচি গ'ল আৰু জানোৱাৰৰ ভিতৰত মানে জীৱ জন্তুৰ ভিতৰত আটাইতকৈ চতুৰ কাক কোৱা হয় শিয়ালক চতুৰ বুলি কোৱা হয় সেই শিয়ালে এটা বুদ্ধি কৰি নিজকে প্ৰাণ ৰক্ষা কৰিলে হা কিছুমান বস্তু মানে আমি মানে নিজকে মানে বচাবৰ কাৰণে কেতিয়াবা কিছুমান মানে হেৰি চতুৰামি মানে চতুৰামি এইটো ভাল অৰ্থত মানে কি কিছুমান আমি আইডিয়া লগাব লাগিব নিজক বচাবৰ কাৰণে কেতিয়াবা কিছুমান আইডিয়া লগাব লাগিব যিবোৰ আইডিয়াৰ দ্বাৰা আমি নিজকে নিজে বচাব পাৰিম মানে বিপদৰ পৰা ৰক্ষা পৰিব পাৰি সেইটোৱে কথা আচলতে ইয়াত নামটো দিছে টকিং কেভ কিন্তু কেভে কথা ক'ব নোৱাৰে কিন্তু সেই কেভৰ ভিতৰত থকা লায়নটোহে কথা কৈছে এতিয়া বুজি পালা আমি এতিয়া ইয়াত যিবোৰ টান টান ৱৰ্ড পালোঁ আমি এতিয়া লিখি গ'লোঁ এতিয়া আমি সেই ৱৰ্ডখিনি স্পেলিংখিনি তুমি মুখস্থ কৰিব লাগিব তাৰপিছত তুমি মোক এতিয়া ধুনীয়াকৈ পঢ়িব লাগিব আজিৰ পাঠটো তেতিয়ালৈ ইয়াতে সামৰিলোঁ নেক্সট ডে আকৌ এটা নতুন পাঠত আমি লগ পাম থেংক ইউ